আমাৰ মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ কৰিছোঁ তাত। আজি শাস্ত্ৰপাঠ মিখা 6 নম্বৰ অধ্যায়ৰ 8 নম্বৰ পদ। হে মনুষ্য, যি ভাল তাক তেওঁ তোমাক দেখুৱালে, আৰু যি ন্যায় কাৰ্য কৰাৰ, দয়া ভাল পোৱাৰ আৰু নম্ৰভাৱে নিজ ঈশ্বৰৰ সৈতে চলাৰ বাহিৰে জিহুৱাই তোমাৰ পৰা আৰু কি বিচাৰে। সেয়া আছিল মিখা 6 নম্বৰ অধ্যায়ৰ 8 নম্বৰ পদ। আকৌ মুঠিয়ে লিখা শুভবাৰ্তা 5 নম্বৰ অধ্যায়ৰ 7 নম্বৰ পদত আমি এনেদৰে পঢ়িবলৈ পাওঁ, দয়ালুবিলাক ধন্য, কিয়নো তেওঁবিলাকে দয়া পাব। অলপতে মাৰ্চেলো নামৰ ব্ৰাজিলৰ বিখ্যাত খেলুৱৈ এজনৰ বিষয়ে পঢ়িবলৈ পালোঁ। ব্ৰাজিলৰ হৈ বিশ্বকাপ খেলা মাৰ্চেলোক ৰিয়েল মাদ্ৰিদ ক্লাবৰ সৰ্বকালৰ শ্ৰেষ্ঠ ফুলবেক হিচাপে গণ্য কৰা হয়। তেওঁ অতি দুখীয়া পৰিয়ালৰ ল'ৰা আছিল, আৰু সৰুতে তেওঁ মাকক এটা ফুটবল খোজোতে মাকে ফুটবল কিনিবলৈ পইচা নাই বুলি কৈছিল। কিন্তু ভৱিষ্যতে এজন পেছাদাৰী ফুটবলাৰ হোৱাৰ সপোন দেখা মাৰ্চেলোৱে এখন ফুটবলৰ দোকানলৈ গৈ দোকানীজনক কৈছিল, আপুনি যদি মোক এটা ফুটবল দিয়ে, মই ভৱিষ্যতে যেতিয়া এজন বিখ্যাত ফুটবলাৰ হ'ম আৰু মোৰ যথেষ্ট টকা পইচা হ'ব, তেতিয়া আপোনাক মই ধাৰ পৰিশোধ কৰিম। দোকানীজনে মাৰ্চেলৰ কথাত বৰ ৰস পালে, আৰু মাৰ্চেললৈ দয়া উপজাত তেওঁক এটা ফুটবল উপহাৰ দি ক'লে, ঠিক আছে, তুমি বিখ্যাত ফুটবলাৰ হোৱাৰ পাছত মোৰ ধাৰ পৰিশোধ কৰিবা। কঠোৰ পৰিশ্ৰম আৰু অনুশীলন কৰি মাৰ্চেলো সঁচাকৈ এদিন বিশ্ববিখ্যাত খেলুৱৈ হৈ পৰিল। তেওঁ হৈ পৰিল অগাধ ধনৰ মালিক। সৰুতে তেওঁক দয়া কৰা সেই দোকানীজনৰ কথা তেওঁ পাহৰা নাছিল। তেওঁ সেই দোকানখনলৈ গৈ তাত থকা গোটেইবোৰ ফুটবল কিনি ল'লে, আৰু ফুটবল কিনিবলৈ সামৰ্থ্য নথকা দুখীয়া ল'ৰা কিছুমানৰ মাজত সেই ফুটবলবোৰ তেওঁ বিলাই দিলে। তেওঁ যেনেদৰে এসময়ত আনৰ পৰা দয়া পাইছিল, তেনেদৰে তেওঁ আন দুখীয়া ল'ৰাবোৰলৈকো দয়া প্ৰদৰ্শন কৰিল। প্ৰভু যীশুৰ যোগেৰে ঈশ্বৰে আমালৈ দয়া অনুগ্ৰহ প্ৰদৰ্শন কৰিলে, আৰু আমাৰ পৰিত্ৰাণৰ বাবে প্ৰভু যীশুক আমালৈ দান কৰিলে। ঈশ্বৰৰ সেই মহান অনুগ্ৰহ বিশ্বাস কৰি গ্ৰহণ কৰি আমি আমাৰ পাপৰ ক্ষমা লাভ কৰি অনন্ত জীৱন লাভ কৰিছোঁ, আৰু এয়া আমালৈ পিতৃ ঈশ্বৰে আগবঢ়োৱা বিনামূলীয়া দান। আমি ঈশ্বৰৰ পৰা যেনেদৰে দয়া অনুগ্ৰহ লাভ কৰিছোঁ, আনৰ প্ৰতিও আমি তেনে দয়া অনুগ্ৰহ প্ৰদৰ্শন কৰাটো ঈশ্বৰে বিচাৰে। বাইবেলত লিখিছে, দান দিওঁতাই দানশীলতাৰে দান কৰক, দয়া কৰাজনে হৰ্ষিত মনেৰে দয়া কৰক। ৰোমিয়া 12 নম্বৰ অধ্যায়ৰ 8 নম্বৰ পদ। আকৌ বাইবেলত লিখিছে, তোমালোক পৰস্পৰে হিতকাৰী আৰু কোমল চিত্ৰৰ লোক হৈ ঈশ্বৰে তোমালোকক যেনেকৈ খ্ৰীষ্টত ক্ষমা কৰিলে, তেনেকৈ তোমালোকেও পৰস্পৰে ক্ষমা কৰা। ইফিচিয়া 4 নম্বৰ অধ্যায়ৰ 32 নম্বৰ পদ। আমি যেনেদৰে ঈশ্বৰৰ পৰা দয়া কৰোণা অনুগ্ৰহ লাভ কৰিলো, আমাৰ জীৱনৰ যোগেৰে আনেও আমাৰ পৰা তেনে আশীৰ্বাদ লাভ কৰি থকাই আচলতে আমি যে ঈশ্বৰৰ সন্তান তাৰ সাক্ষ্য দিয়ে, আৰু তেনেদৰে আমাৰ জীৱনৰ যোগেৰে ঈশ্বৰ গৌৰৱান্বিত হয়। প্ৰাৰ্থনা কৰিম। স্বৰ্গত থকা মৰমীয়াল পিতৃ ঈশ্বৰ, আমি তোমাৰ পৰা কোনো আশীৰ্বাদ পোৱাৰ যোগ্য নহয় যদিও তুমি আমাক অনুগ্ৰহ কৰিলা, আৰু প্ৰভু যীশুৰ যোগেৰে আমাক পৰিত্ৰাণ দি তোমাৰ সন্তান কৰি ল'লা। তোমাৰ সন্তান হিচাপে আমিও যেন আনৰ প্ৰতি দয়া মৰম প্ৰদৰ্শন কৰি থাকিব পাৰিম, এনে আশীৰ্বাদ কৰা। আজিৰ দিনটো তোমাৰ হাততে গতাইছো, ত্ৰাণকৰ্তা প্ৰভু যীশুৰ নামত, আমেন।